Hello, my dear viewers. Welcome back to my YouTube channel. আপোনালোক সকলোকে অন্য নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। চ' আজি লৈ যাবলৈ লৈছোঁ আপোনালোকক এখন মেলালৈ। য়েছ, অবতৰত মেলা এখন হৈ আছে। তাৰ মানে লখৰা চাৰিআলি এখন ধুনীয়া মেলা হৈ আছে। কি মেলা, কিহৰ মেলা, কিহৰ ভালকৈ ময়ো নাজানো, গ'লে গম পাম। চ' বহুত দিনৰ পৰাই চলি আছে মেলাখন আৰু ভাবিলোঁ যে আজি ছানডে হয়তো অকণমান ফুৰি আহোঁ, ভণ্টি মই আৰু দেউতা যাম আৰু আপোনালোকক দেখুৱাম মেলাখন। আমিও চাম, লগতে আপোনালোকক দেখুৱাম। তো গতিকে ব'লক বেছি কথা নকওঁ, চিধাই ওলাই যাওঁ আৰু ৰাস্তাত লগ পাইছোঁ আপোনালোকক। পাই গ'লোঁ আমি ডাউন বক্স। চ' ফাইনেলি আমি আহি পালোঁ, মানে বহুত মানুহ। সেইখন গেট দেখা পাইছোঁ চাগে, আৰু দেউতা আগে গৈ আছে। এতিয়া সোমাই লওঁ ভিতৰত, তাৰপিছত চাম। এই বহুত ভিৰ, সোমাই আহিলোঁ ভিতৰত আৰু আহি পিনে ফুড ষ্টল দেখা পালোঁ আৰু বেলেগ বেলেগ ষ্টল আছে বাৰু। চাওঁ আৰু কি আছে। ট্ৰেইন আমি আচাৰ কিনিম, দাদাক আচাৰটো টেষ্ট কৰি চাব দিছোঁ আগতে। কেনেকৈ লাগে কিনাৰ আগতে টেষ্ট কৰাটো মেইন, তাৰপিছত এইবিলাক আচাৰ। এইটো মিক্স আচাৰটো টেষ্ট কৰিছিলে, আৰু এইবিলাক বেলেগ বেলেগ আচাৰ আছে। আৰু তেওঁলোকে পোৱা 100 বুলি কৈছে। এইটো আমৰ, এইটো হ'ল মিক্স ফ্ৰুইট, বহুত আছে আৰু আচাৰ বেপাৰী। আমি বিকাম দা আচাৰ বেপাৰী। জানতা হোতা নিশা। আৰু এইবিলাক কি চেইন, কি ধুনীয়া ধুনীয়া। এই আগতে মই এইবিলাক লৈছোঁ, কিচেন ছেট। देख रहे हैं, रुकिए। पुतला पुतला बहुत मोर बहुत में उड़ा के ले जाएगा लोग। तानिशार बहुत भय लगी আছে एक्चुअली, ইমান ভিৰ ন। এইবোৰ একচুৱেলি সৰু বাচ্চাৰ খিলনা, কিন্তু মোৰ বহুত ভাল লাগিছে খিলনাবোৰ। আগতে সৰুতে লৈছিলোঁ। অ' মাই গড, ইমান হাল্লা শুনাটো পাইছিলে নাই। আৰু এইফালে এখন আচাৰৰ দোকান, মানে আচাৰৰ দোকান বেছি আছে। এখন ডাঙৰ ট্ৰেইন, অকণমান আগতে দেখিছিলোঁ সৰু ট্ৰেইনখন, আৰু এইখন ডাঙৰ ট্ৰেইন। এইটো কি হয়? অ' মদকা খোৱা। কাৰণে কি হয়, আপোনালোকে গাড়ীবিলাক যে ঘূৰি থাকে, মানে ছাইডত থিয় হৈ লৈছোঁ, কাৰণ মানুহে নহ'লে উৰাই থৈ যাব। আৰু ইয়াতে বহুত ভিৰ, কাৰণ দাদাজনে এইবিলাক নেক পিচ, লগতে ইয়েৰিঙো আছে, আৰু ফিক্স প্ৰাইচ 100 বুলি কৈ থৈ দিছে। চাওক 150, 100 এনেকৈ। তো সেইকাৰণে বহুত মানুহৰ ভিৰ হৈছে, কাৰণ বহুত ভাল লগা পিচ আছে বাইদেৱে। চাওঁ লওঁৱে নেকি এটা।
এইবিলাক নলওঁ আৰু মই আমাৰ থোৱা জেগা নাই দুৰ্ভাগ্যবশত पुतलों का शहर also here ring সেই আৰু মোৰ আৰু এইবিলাকে পচন্দ হয় ক'বলৈ আহিলে নাইচ মজা লাগি আছে না নাইচ এইকেইটা ভালকে এইখন ইমান ধুনীয়া লাগিছে কিন্তু আই থিংক সৰু বাচ্চাৰ হয় এইখন বাট নাইচ লুক কোনো উঠা নাই এতিয়াও ইয়াতে সেইটো চাওকচোন ইমান স্পীডত ঘূৰি আছে আৰু এতিয়া আমি কিবা খাওঁ কি খাওঁ ভাবি পোৱা নাই মানে চব খাওঁ লাগিছে মই এতিয়া অধিক মাছত বগলী কমা তথাপিও চাগে আলু চাটে খাওঁ খাই আছে বহুত টেষ্টি হয় মোৰ ফাৰ্ষ্ট ট্ৰাই আৰু মই গোটেই নাখালোঁ চব তাই খাব এতিয়া মোৰ নামত এনেই ল চালা পানী খাম পানী ষ্টলবিলাক আছে কাপোৰৰ ষ্টলৰ ফালে ইমান ভিৰ নাই বাইদেউ देखने दो आंखें है तो शर्म लड़की ওলাই আহিলোঁ বহুত ভিৰ হৈ গ'ল চব চোৱা এতিয়া ঘৰত যাওঁ আৰু এইখন হয় গেট চ' ওলাই আহিলোঁ আমি তাৰে পৰা এতিয়া দেউতা ৰখি আছে বাহিৰত দেউতাৰ যাওঁ তাৰ পৰা ওলাই এতিয়া আমি ঘৰত যাই আছোঁ বহুত আন্ধাৰ ৰাস্তাত লাইট নাই অৱশ্যে সেইকাৰণে ঝাৰু কিনিলোঁ আমাৰ বজাৰ আহোঁতে কেনেকৈ আছিলে এতিয়া কেনেকৈ আৰু পালোঁ আমি ঘৰ মানে দেউতাই পাইছে আমি পাই আছোঁ লাহে লাহে ৰ'ব ৱেইট চ' ফাইনেলি আমি ঘৰ পাই গ'লোঁ আৰু বাজিলে 8:30 বহুত মানুহ আছিলে মেলাখনত কিন্তু ভালে লাগিলে বহুত দিনৰ মূৰত এনেকুৱা মেলা হৈছে আৰু যিটো কোনো মানে অৱতৰত বুলি যে কয় অৱতৰত মেলা হৈছে ন সেইকাৰণে বহুত ভিৰ হৈছে বহুত বেছি ভিৰ হৈছে বহুত বেছি ভিৰ হৈছে তথাপিও বাৰু চালোঁ কিবাকৈ ভিৰৰ মাজত আৰু ভাগৰ লাগি গ'ল খোজকাঢ়ি
তো এতিয়া আহি গাড়ীতে চাৰিখন ঠিক আছে আজিলৈ এৰিছোঁ আৰু যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব ভাল লগা কমেণ্ট কৰিব এণ্ড য়েছ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চ' বাই বাই টাটা